ইনগ্ৰেডিয়েণ্টছত লৈছোঁ পিঁয়াজ এটা ডাঙৰ চাইজ মই সৰু সৰুকৈ কাটি লৈছোঁ তাৰপিছত জলকীয়া কেইটামান তেজপাত এখিলা আৰু তাৰ লগতে 3টামান শুকান জলকীয়া 2 টেবুলস্পুন মই সৰিয়হ লৈছোঁ বিলাহী মই পেষ্ট বনাই লৈছিলোঁ 2টা মিডল সাইজ বিলাহী অলপ মিঠাতেল লৈছোঁ আপোনালোকে ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰে আৰু নিমখ লৈছোঁ হালধি লৈছোঁ খিনি সোৱাদ অনুসৰি ল'ব আৰু তাৰ লগতে কাশ্মীৰী মিৰ্চ 1 টিস্পুন গৰম মছলা পাউডাৰ হাফ টিস্পুন জিৰা পাউডাৰ 1 টিস্পুন আৰু 1 চামুচ আদা নহৰু পেষ্ট মাছখিনি মই ফ্ৰাই কৰোঁ মানে ইয়াত মই অলপ পানী দি ল'ম তিয়াই থ'ম সৰিয়হখিনি যাতে অলপ কোমল হৈ যায় সময়ভাৱে মই তিয়াই থৈ দিম প্ৰায় 10 মিনিট মানৰ কাৰণে প্ৰথমতে মই মাছখিনি নিমখ হালধি দি অলপ সানি লওঁ